হাই ভিউৱাৰ্ছ, আৰু এজন দৰ্শক আমাৰ কাষত আছে। বাইদেউৰ পৰা জানিম নাটকখন কেনেকুৱা লাগিলে বাইদেউ? ভালে লাগিছে চাই, ভালে লাগিছে ন? ভালে লাগিছে। কাৰ অভিনয় বেছি ভাল লাগিলে? মানে ল'ৰাজনৰ যিটো ডাঙৰ ল'ৰা হৈছে তেওঁৰ অভিনয়, যিজন ড্ৰাইভাৰ ঘৰখনক চলাই তাৰ ঘৰখনক চলাই আছে, সেইটো ভাল লাগিছে আৰু। বাইদেউ আপোনাৰ নাম? মোৰ নাম পূৰ্ণিমা দাস। হয়, ঘৰ ক'ত? মোৰ ঘৰ ইয়াতে মেদাত। আচ্ছা, বাইদেউজনৰ লগত কথা পাতি খুব ভাল লাগিলে। বাইদেউ আপোনাৰ পৰা মই চিকিউৰিটি বিচাৰিছিলো। মোক চিকিউৰিটি দিয়াটো আপোনাৰ চাকৰি নহয়, এটা দায়িত্ব, এটা গধুৰ দায়িত্ব। এই হত্যাকাণ্ডৰ একমাত্ৰ সাক্ষী হৈছে আপুনি। অধিমান চৌধুৰী আৰু তাৰ কৰিবলৈ আপুনি ধাৰৰ অস্ত্ৰ। কোনো যুক্তিতে মই অস্ত্ৰৰে ভৰ্তা হ'বলৈ নিদিওঁ। কথা হিচাপে আপোনাক নিজে মৰি হ'লে মই আপোনাক ৰক্ষা কৰিম। কোনো মৰিব নালাগে, ময়ো মৰিব নোখোজো। যদি সেয়ে বিচাৰে তেন্তে আপুনি মোৰ কথা মানি চলিব লাগিব। আপুনি যদি অজ্ঞাত বলবাক থাকিব লাগিব। সিহঁতে আপোনাক দৌৰি ভাগৰ পৰ্যন্ত এই অজ্ঞাত বাসক আপুনি মুক্তি নাপায়। অজ্ঞাত বাস এইটো তুমি আপোনাক সাক্ষী হিচাপে সাক্ষী নহয়, আপোনাক নোৱাৰিলে আপোনাৰ ঘৰখনক হয়তো অনিষ্ট কৰিব। নাই নাই, সেইবোৰ হ'ব নোৱাৰে। অজ্ঞাতে কৰিব হাত দীঘল পাৰি ডিপাৰ্টমেণ্টৰ হাত আছে, ৰাজ্যৰ ভিতৰত চেণ্টিকেট হাতৰ দখল। আৰু সেইজন মানুহ দেখি কাইলৈ লাগে যে বৰ্তমান আপুনি যদি সিহঁতে আপোনাক বিচাৰি উলিয়াবই। চিধা কথা, আপুনি মোৰ ঘৰত বেছি থাকিব নোৱাৰে। মই অকলশৰীয়া মানুহ, মই ক'ত যাওঁ কি কৰোঁ এইবোৰ চাবলৈ হনুমান চৌধুৰী চাই দিলে মাৰিছে। গতিকে আপুনি মোৰ লগত থাকিলে গোটেই নিৰাপদ নহয়। আছে আছে এখন ঘৰ, এই ঘৰখন সি মোৰ খুব ভাল বন্ধু। মই ক'লে হয়তো এই কথাটো মানি ল'ব পাৰে, কিন্তু তাতে এটা সমস্যা আছে। এই ঘৰখনৰ বাকী মানুহবোৰ ঠিক নহয়। আপুনি গৈ পোৱাৰ লগে লগে সিহঁতে বিচাৰ আৰম্ভ কৰিব। আপুনি ক'ৰ পৰা আহিছে, কিয় আহিছে আৰু কাক লগ কৰিব আহিছে। আৰু যদি কেনিবা গম পাই নহয়, সিহঁতে চিধা অনিবা চৌধুৰী খবৰটো দি আহিব আৰু লগে লগে পকেট গৰম কৰি ঠাণ্ডা কৰিব। আমাৰ খেল খতম। এটা উপায় আছে, কামটো টান। হয়তো আপুনি কথাটো মানি ল'ব পাৰে, কিন্তু আপোনাৰ চিকিউৰিটি গ্যাৰাণ্টি সেই কামটো মই বিচাৰি পাইছো। আপুনি এক্টিং কৰিব জানে? কাষত আছে কমিটিৰ এজন সদস্য, তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। মা কছম নাটকখনৰ যিখিনি অভিনয় হ'লে আৰু কলা কৌশলী যিখিনি অভিনয় কৰিলে তাৰ বিষয়ে অলপমান আমাক জনাব। কেনেকুৱা লাগিল? আজি নাটখন চালো, হয়, চাই মই যিটো দেখিলো যে এওঁলোকৰ লাইটিং, তাৰপিছত ডাইলগ, তাৰপিছত এক্টিং, বডিৰ যিটো লেংগুৱেজ, এই আটাইখিনিৰ এটা উচ্চ মানৰ স্থান মই দিওঁ। হয়, মানে ভাল উচ্চ পৰ্যায়ৰ। তাৰমানে নাটকৰ প্ৰতি মোৰ বিৰাট এটা দুৰ্বলতা আছে, হয় হয় হয়, খুব নিচাও আছে। আৰু মই দেখিলো যে এজন দৰ্শকো যোৱা নাই। চব মই আটাইতকৈ মানে আচৰিত হৈছো যে এই পূজাস্থলীত এজন ভলণ্টিয়াৰৰ আজি প্ৰয়োজন হোৱা নাই। হয়, আচৰিত। প্ৰথমবাৰ পূজালৈ ইয়াত ভলেণ্টিয়াৰ নাই আৰু দৰ্শক এজনো অভদ্ৰামী কৰা নাই। চাবচোন, তাৰমানে দেখা যায় যে নাটকখনে মানুহক ইমান মানে মোহিত কৰি ৰাখিছে যে মানে মানুহৰ ইজনৰ লগত যে কিবা এটা কথা পাতিব সেইখিনি সময় নাই। নাটকখনত 100% তেওঁলোকে ই দিছে, মন্তব্য দিছে। আৰু ইয়াৰ কাৰণে মই সমন্বয় মিনি থিয়েটাৰক মোৰ ফালৰ পৰা আন্তৰিক মোৰ শুভেচ্ছা থাকিল আৰু মই তেওঁলোকক ই দিছোঁ, ধন্যবাদ। আজি এখন থিয়েটাৰ চাবলৈ ইমানখিনি মানুহ আহিছে, আচৰিত। এটাই কাৰণ যে আমাৰ এই গ্ৰামাঞ্চলৰ মানুহখিনি আমাৰ এই ৰাসত গান চাম বুলি এটা হাবিয়াক মনত পুহি ৰাখে। আৰু সেই হাবিয়াকটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি যেনেকেই নহওক যে আমি বাজেটত কিবা এটা কৰি হ'লেও। আৰু এইখিনিতে মই এটা কথা আৰু ক'ব খোজোঁ যে আমাৰ ইয়াৰ আমাৰ যিটো এখন পূজা নাইবা তেনেকুৱা উৎসৱ এখন
মানে পতাৰ কাৰণে যিখিনি অৰ্থৰ প্ৰয়োজন সেইখিনিত আমি অলপ সমস্যাৰ সন্মুখীন হওঁ তাৰমানে আমাৰ বুজন সংখ্যক আমাৰ অৰ্থৰ মানে সংগ্ৰহ কৰাত অলপ মানে অসুবিধা হয় কিন্তু তাৰ মাজতে আমাৰ এটা টাৰ্গেট থাকে যে আমি অন্তত 2 দিন আমাৰ ৰাইজখিনি নাটক হয় ৰাইজৰ সহায় সহযোগিতা নিশ্চয় লাগে কাৰণ ইমান ডাঙৰ এটা অনুষ্ঠানত নিশ্চয় ৰাইজ আহিলে খুব ভাল লাগে আৰু আমাৰ চকচকাৰ সকলোসমূহ মেধা বা এনেকৈ উৎসৱখিনি হয় সহযোগিতা কৰে আৰু উৎসাহ যদি দিয়ে সেইটো কাৰণে আমাৰ চেনেলৰ ফালৰ পৰাও অনুৰোধ থাকিল আৰু আমাৰ এডভাইজাৰ হয় তেখেতৰ পৰা 2 এষাৰ জানিব লাগিছে ছাৰ আপুনি 2 এষাৰ ক'ব এডভাইজাৰ হিচাপে আমাৰ গজেনেতো ক'লেই সম্পূৰ্ণ হেৰি কথাখিনি বিশেষ আৰু কি আৰু হয় আপুনি যে যিখন মানে আজি নাটক হ'লে কাৰ্যসূচীখিনি খুব ভালভাৱে চলিলে খুব ভালভাৱে চলিলে এজন ভলেণ্টিয়াৰৰ প্ৰয়োজন হোৱা নাই সেইটো বাবে খুব কমিটিকো আমি আন্তৰিক মানে ধন্যবাদ জনাইছোঁ যিমান মানুহ আহিছে চব একদম হেৰি বহি আছে কোনো ধৰণৰ নাই নাটকখন সম্পূৰ্ণভাৱে চাইছে মানুহে ঠিক আছে